নমস্কাৰ, মই বৰ্ণালী দেৱী। বিশেষ কথা এটাৰ বাবে মই আজি আপোনালোকৰ ওচৰলৈ আহিলোঁ। আচলতে মই কোনো কিতাপৰ সমালোচক নহয় বা কেতিয়াও সমালোচনা কৰিও পোৱা নাই, কিন্তু আজি কিছুদিনৰ আগতে কিতাপ এখন পঢ়ি মোৰ খুব ভাল লাগিল। সেয়ে ভাবিলোঁ কিতাপখনৰ বিষয়ে আপোনালোককো দুআষাৰমান কওঁ। মোৰ ভাল লগা কিতাপখন অজয় কুমাৰ বৰাৰ কাৰ্বি লোক সংস্কৃতিৰ আধাৰত ৰচিত গল্প সংকলন কেফো আজিন্তাক। গল্পপুথিখনৰ গল্পসমূহৰ নাম কাৰ্বি ভাষাতেই দিছে যদিও লেখকে কিন্তু লগতেই অসমীয়াৰ অৰ্থটো সুন্দৰকৈ উল্লেখ কৰিছে। গল্পপুথিখনৰ যিটি একে নামৰ যিটি গল্প, সেই গল্পটোত এহাল সহজ সৰল ডেকা গাভৰুৰ মনত পোখা মেলা প্ৰেম কাহিনী অতি সুন্দৰ ৰূপত উত্থাপন কৰিছে। গল্পটোত প্ৰেমৰ কোনো মুক্ত প্ৰকাশ হোৱা নাই, কিন্তু ডিমিয়ে মনৰ মানুহজনৰ ওচৰলৈ গুচি আহিছিল। তাই আনৰ হ'ব নোৱাৰে, কাৰণ চামাংকানত দুয়োৱে জোৰ নভঙাকৈ নাচিছিল। এই সহজ সৰল নিভাঁজ প্ৰেমৰ কি সুন্দৰ প্ৰকাশভংগীৰে আগুৱাই নিছে লেখকে, সেয়া পঢ়ি থাকিলেহে অনুভৱ কৰিব পাৰি। অন্য এটা গল্প কাংটোৰ নামৰ গল্পটোত তিনিজন সহপাঠীৰ কাহিনী। বৈবাহিক জীৱনৰ ৬টা বছৰ পাৰ হৈ যোৱাৰ পিছতো সন্তানৰ মুখ নেদেখা দীপাক বন্ধু কৃষ্ণই দিয়া উপদেশটো বাস্তৱায়িত কৰিবৰ কাৰণে দীপাই যি উপায় অৱলম্বন কৰিছিল, সেই ক্ষেত্ৰত লেখকৰ বিচক্ষণতাৰ প্ৰকাশ পাইছে। দীপাই অৱলম্বন কৰা পন্থাৰে এদিন স্বামী হাজৰিকা ছাৰে দীপাৰ হৃদয়ৰ বাসনা পূৰ্ণ হোৱাৰ পথ নিজেই উলিয়াই দিলে, যাৰ ফলত দীপাৰ গৰ্ভস্থিতি ল'লে এহাল সন্তানে। মুঠতে পঢ়ি থাকিলে এৰিবলৈ মন নোযোৱা ১৩টা সুখপাঠ্য গল্পৰে কেফো আজিন্তাক এখন অতি সাৰ্থক আৰু সুন্দৰ গল্প সংকলন। প্ৰতিটো গল্পৰ কাহিনী আৰু প্ৰকাশভংগী অতি চিনাকি আৰু বাস্তৱ। এই পুথিখন পাবৰ কাৰণে অতি সহজ। আপোনালোকে অনলাইন মাধ্যমে কিতাপখন পাব পাৰে। তাৰ বাবে আপোনালোকক মই এটা ফোন নাম্বাৰ কৈছোঁ। ফোন নাম্বাৰটো হৈছে 7002970144। আকৌ এবাৰ কৈ দিছোঁ, 7002970144। এই নাম্বাৰটোত আপোনালোকে ফোন কৰিব আৰু কিতাপখন আপোনালোকলৈ স্পীড পোষ্টত পঠোৱাৰ ব্যৱস্থা কৰা হ'ব। সুন্দৰ বেটুপাঠেৰে অজয় কুমাৰ বৰাৰ এই গল্প সংকলনখনৰ সোৱাদ যেন আপোনালোক সকলোৱে লয়, তাৰেই আশা কৰিলোঁ। কিতাপখন পাবলৈ সহজ আৰু তাৰ ৰস আচ্ছাদন কৰিবলৈ আৰু সহজ। গতিকে এই কিতাপখন আপোনালোকে সংগ্ৰহ কৰক আৰু তাৰ ৰস আস্বাদন কৰক। কিতাপখন পঢ়িলে এখন কাৰ্বি সমাজৰ বাস্তৱ আৰু জীয়া ছবি আপোনালোকৰ চকুৰ সন্মুখত জিলিকি উঠিব। নমস্কাৰ।